সেইকাৰণে এনেকে লৈ আৰু দাঢ়ি লাগি যাব এতিয়া আমাৰ কণীতে কিমান পইচা পাওঁ দিম নেকি পানী মানে একদম মোৰ ইমান পাই যাব এইবোৰ গোটেই পানী একদম ভৰি থাকে অকল এই পথাৰকেইখন নহয় এইবোৰ গোটেই দ হৈ থাকে হে গাইছ কি খবৰ আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু গাইছ আজি মানে আছো একদম পথাৰত ৰ'দত এইপিনে দেখিবলৈ পাইছে পাপা আহিছে কেলে আহিছো এতিয়া ৰ'দত কি খাম চাওক এইপিনে বেগত আছে বস্তুটো আপোনালোকক দেখাই আছো ধুনীয়াকে এইপিনে মা আহিব তাৰপিছত আপোনালোকক দেখাইছো কি খাম এই ৰ'দত বহি চক এই গাইছ ভিডিঅ'টো আৰম্ভণি কৰিলে আমাৰ চানিয়ে মানে আৰম্ভণি কৰিলে এতিয়া আমি কলৈ আহিলো বুলি কৈছে দেখিছেনে এইফালে দেখিবলৈ পাইছে কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত চাওক এতিয়া আমি কি খাম আমি কিবা এটা খাম কিন্তু এই বস্তুটো মানে ৰ'দত বহি খালেহে ভাল লাগিব সেইকাৰণে ৰ'দলৈ আহিছো হয় নি আৰু এতিয়া ৰ'দত বহি ধুনীয়াকে আমি খাম কাৰণ তিনিওটাই খাব লাগিব মজা লাগিব আৰু সেইফালে দেখিছেনে শ্ৰীমতী আহি আছে দেই সৌ কলপাত লৈ আহি আছে এতিয়া সেয়া কলপাত লৈ আহি আছে আমি এতিয়া মজাছে খাব লাগিব বহিম ৰ'দতে বহি লৈ খাম আৰু মজা লাগিব আৰু এইপিনে মানে আমাৰ মাও আহি পালে দেখিবলৈ পাইছে এতিয়া আপোনালোকে গম পালে কি খাম এইপিনে এইটো দেখিবলৈ পাইছে আনাৰস মানে মাটি কঁঠাল আৰু এইপিনে কমলা আৰু এইপিনে আছে নিমখ এয়া হৈছে নৰ্মেল নিমখটো আৰু এইপিনে আছে ক'লা নিমখটো হয় নাই তাৰপিছত এইপিনে ধুনীয়াকে কলপাত আছে কলপাতত উলিয়াই খাব লাগিব একদম মজাছে খাব লাগিব ৰ'দত আৰু এইবোৰহে খাব লাগে আৰু কি খাবা আৰু ৰ'দত ৰবাব টেঙা খাব পাৰি কেতিয়াবা পাৰিলে দেখাম হয় নাই আনি পেলাই আনিব লাগিব খাব লাগিব আৰু এনেকুৱা পৰিৱেশৰ মাজত খোৱাটো আমি যে বেলেগ আমি আগতেও ইয়াত এনেকে খানা চানা খাই থাকো এইকণ জেগা আকৌ এদিন খানা এটা খাব লাগিব এইকণতে আমি যোৱাবাৰ খানা এটা খাইছিলো এইকণতে দুটা খানা খাইছো হয় নাই এতিয়া আকৌ খাব লাগিব এদিন আৰু এতিয়া মানে আমি কোন জেগালৈ আহিলো জেগাকণ হ'ল মোৰ বাৰীৰ পিছফালে মানে মোৰ ঘৰৰ পিছফালে ইমান ধুনীয়া চক পৰিৱেশটো ভাল লাগে সেইকাৰণে ইয়াতে যি আমি বনাই মেলি খাওঁ আপোনালোকক আগতে ভিডিঅ'ত দেখুৱাইছো আৰু এতিয়াও এইফালে ধুনীয়াকে এয়া মাক পিতেক দুইটা বহি লৈছে আৰু দেই ধুনীয়াকে চাফ চিকুণ কৰি লোৱা হয় নি বঢ়িয়া আৰু এনেকুৱা জেগাত এইবিলাক খাই মেলি ভাল লাগে আৰু ৰ'দত কাৰণ আগবেলা মই গাড়ী চলালো গাড়ী চলাই মেলি আহিলো আহি পেলাই এতিয়া ধুনীয়াকে দুপৰীয়া ভাতকেইটা খালো খাই পেলাই এতিয়া অলপ দেৰি পাছত আকৌ আমি এয়া আয়োজন কৰি দিলো হয় নে শুন খাব লাগে কমলা কেইটা গুচাব লাগিব তাৰপিছত ধুনীয়াকে খাব লাগিব হয় নি বঢ়িয়া এইপিনে আমাৰ পিচ কৰি আছো তাৰপা আৰু সৰু সৰু কৰি কাটিম পাপাই কমলা গুচাইছে মই ধুনীয়াকে কমলা কেইটা গুচাই দিওঁ তেতিয়াহে অকমান সহায় সহযোগ কৰি দিলেহে ভাল ভাল হ'ব এতিয়া সোনকাল হ'ব ৰ'দ চেঙা মজা দিছে একদম মানে ৰ'দে টেঙাই মিলি গৈছে বস্তুটো এইপিনে মানে পাপাই কমলা গুচাই আছে আৰু মানে মই অকমান টেষ্ট কৰি চাওঁ খাওঁ লাগি যায় মজা মিঠা আছে আকৌ মিঠা আছে টেঙা দেখিলে মোৰ মুখত পানী আহে ইমান সহজতে লোভ পানী নপৰে টেঙা বস্তুটো মানে ওচৰত যদি টেঙা মানে কোনোবা খাই থকা বা কটা থাকে তেতিয়া এনেও জিভা পানী ওলাবই সেইটো কথাই লোভ নহয় আচলতে লোভ লাগি সেইটো পানী নোলায় সেইটো টেঙা বস্তুটো মুখলৈ আহিলে শব্দটো আহিলেই আহিয়ে যায় পানী বুলি কয় আকৌ এইপিনে এতিয়া পাপাই এয়া কমলাবোৰ সৰু সৰু কৰি আছে তেতিয়া মানে অকমান ৰস চক ওলাই গ'লে টেষ্টি লাগিব ভাল হ'ব নিমখ অলপমান ছটিয়াই ল'ব লাগিব মানে এইফালে সকলোখিনি কাটি হোৱাৰ পাছত এয়া নিমখ দি দিছে নিমখখিনি এটা সানি ল'ম ভালকে হ'ব নেকি বেছি হ'লেও বেয়া হ'ব অকণমান ক'লা নিমখো দি দিয়ক এইখনত কোনে খাব এইখনত আপুনিহে খাব নি কাটিছিলো মইহে এতিয়া মানে গাইছ এইপিনে ধুনীয়াকে এতিয়া ভাগ কৰা হ'ব দেখিবলৈ পাইছে এইপিনে ভাগ কৰি লওঁ ৰ'বা ভাগ কৰা লাগি আছে বঢ়িয়া নে বঢ়িয়া নে এই মজা ৰ'দ চেঙা সৈতে ধুনীয়া লাগিছে খাই ধুনীয়া লাগিছে ময়ো টেষ্ট কৰোঁ আকৌ এইপিনে চক এয়া এনেকে একণ লৈ ধুনীয়া মিঠাও একদম টেষ্ট লৈ খাই থাকিবহে লাগে তৃপ্তিয়ে খাব পাৰি একদম গাইছ পুৰা তৃপ্তিয়ে খাব পাৰি কৈছো নহয় একদম
কঁঠাল অকণমান টেঙা হ'ব কঁঠালটো মিঠা ইমান টেঙা নহয় তথাপিতো বৰ বঢ়িয়া টেষ্টি হৈছে অ' মজা আহিছে মজা 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 লাগিছে সোৱাদ ল'বহে লগা বৰ ধুনীয়া লাগিছে খাই দেখিছা কিমান ধুনীয়াকৈ খাইছোঁ তাকে মই ইমান মিঠা হ'ব বুলি অনাহঁতো ভবা নাছিলোঁ বেলেগ মজা লাগিছে ধুনীয়া মিঠা অ' এনেকৈ খাবলৈ ভাল লাগিব আনিব লাগিব আকৌ আনিব লাগিব কাৰণ এইটো সেই সেইদিনা দাদাহে দিয়া অঁ দাদা দিয়া ভাল লাগিছে কাহে ধৰি গৈছে ফাইনেলি গাইছ মানে এতিয়া আমাৰ ধুনীয়াকৈ খাই হৈ গ'ল আৰু এইপিনে মানে বেলিটো সোমালেগে আৰু তললে এইপিনে ছাঁ পৰি গ'ল দেখিবলৈ পাইছে দেৰি হ'ল নহয় সেইকাৰণে বেলিটো গ'ল এইখিনি এটা ধুনীয়াকৈ থৈ যাওঁ কাইলৈ গৰু ছাগলী আহিব নহয় পথাৰলৈ আহে যে সেইখিনিয়ে খাবহি খাব নাই মই জোলটো খাব লাগিব খাওক আমি সৰুতে জোল কেনেকৈ খাওঁ বুলি ভাবিছা এনেকৈ পাতত আৰু তুলি ল'ব নোৱাৰি নে এনেকৈ জোলখিনি থাকে নাই আম চাম খালে আমি কেনেকৈ খাওঁ এনেকৈ আঁঠু কাঢ়ি লওঁ লৈ পেলাই এনেকৈ লওঁ নহয় পাতখিলা দাঙিব নহয় ফাটি যায় বুলি ভয় লাগে জোলখিনি পৰি যায় বুলি সেইকাৰণে এনেকৈ লৈ আৰু দাঢ়ি লাগি যাব আমি যে তেনেকৈ নাখাওঁ আমি সেইটোৱে খাওঁ আমি সেইটোৱে নাখাওঁ মজা লাগে সেইটো খাই মই নিউ আইডিয়া এটা শিকিলো আইডিয়া এটা কি ক'বা তুমি আমি তেনেকৈ নাখাওঁ দেই আমি তেনেকৈ নাখাওঁ গোটেই নাকে চাকে লাগিব দাঢ়ি থাকিলে দাঢ়িটো লাগিব পাপা আজি দাঢ়ি কম চাকা নহ'লে লাগিলে অকণ চা সেইকণ এধাই কৰি দিওঁ হয় নাই হ'ব দিয়ক হ'ব এই গাইছে আমাৰ খোৱা ধুনীয়াকৈ হৈ গ'ল এইফালে দেখিবলৈ পাইছা সামৰি সুতুৰি আজৰি হ'ল সঁচাই ভাল লাগিল দেই খাই এনেকৈ খাই ফূৰ্তি মানে মজা লাগে হয় নাই বাৰু মজা লাগে খাই এনেকৈ খাই ভাল একদম মজা লাগে অঁ আজি ৰ'দটো কমকৈ পালোঁ কাৰণ সেই সময়ো অকণমান বেছি হ'ল স্কুলৰ পৰা আহিছেহে আকৌ সেইটো কাৰণে এতিয়া খাই বৈ ধুনীয়াকৈ আজৰি হৈ গ'লোঁ আৰু এটা বস্তু দেখুৱাম এতিয়া আমাৰ পুখুৰীটো সিঁচিবলৈকে আছে নহয় পুখুৰীটো সিঁচা দেখুৱাব লাগিব ইয়াত চাব দেই মোৰ পুখুৰীটো মাছ খাব লাগিব এইফালে দেখিবলৈ পাইছে সেইটো পুখুৰী চাওক বহুত মাছ আছে সৰু মাছ আছে জিৱা মাছ নাই সৰু মাছ আছে এইবিলাক বনৰীয়া মাছটো আছে আৰু পুখুৰী যিদিনা মাছ ধৰিম আপোনালোকক দেখুৱাম মজা লাগিব তেতিয়া ভাল লাগিব হয় নাই সেইটো আহিবই আৰু মাছ এইবাৰ আছে আকৌ বহুত আছে মাছ এইবাৰ সিঁচা দিব লাগিব ধুনীয়াকৈ এতিয়া গাইছ পুখুৰীটো দেখিছে যে এইপিনে এইবোৰ দেখিছে গোটেই এইবোৰ দল বুলি কয় হয় নে মা এইবোৰ দলবোৰ আছে ওপৰত দেখিছে কাৰণটো কি বুলি আহিছে এইটো মানে বাৰিষা গোটেই পানীয়ে ভৰি থাকে পানী মানে একদম মোৰ ইমান পাই যাবহি এইবোৰ গোটেই পানী একদম ভৰি থাকে অকল এই পথাৰকেইখন নহয় এইবোৰ গোটেই দ হৈ থাকে এইবোৰ তালৈকে পানী উঠিব সেইটো কাৰণে এইবোৰ গোটেই হাবি জংঘল হৈ আছে যদি পানী নুঠিলেহেঁতেন চফা হৈ থাকিলেহেঁতেন খৰালি ভাল হৈ থাকে এতিয়া এইবোৰ সিঁচি দিয়াৰ পিছত আৰু এইবোৰ উঠি যাব তেতিয়া আকৌ ধুনীয়া হৈ যাব দেখিবলৈ কিন্তু এনেই পানীয়ে মানে ভৰি থাকে বাৰিষা সেইটো কাৰণে এইবোৰ হৈ আছে এতিয়া গাইছ মানে আমিও তেতিয়া ধুনীয়াকৈ খাই বৈ আহি আছো চক এইপিনে পাপা আহি আছে মোনা চোনা লৈ আহিছোঁ আৰু ইয়াতে চব ভৰাই নিছিলোঁ এতিয়া আকৌ ইয়াতে ভৰাই লৈ আহিছোঁ টেমাখিনি এতিয়া ঘৰলৈ গৈ থাকো আৰু সেইটোৱে ঘৰ বাৰু দেখিছি এয়া গাইছ চক কালি পোৱালি ওলাইছে এয়া 7টা এয়া নতুনকৈ ওলাইছে উমনি দি থৈছিলোঁ এয়া কালি ওলালে দিছিলোঁ 11টা উলিয়ালে 7টা ওলালে নি কিমান মৰম লাগে সৰুতে দেখিবলৈ এইকেইটা চক গাইছ আৰু আছে ডাঙৰ মুৰ্গী আছে বাৰু পোৱালি এয়া নতুনকৈ ওলাইছে বেছি ওচৰলৈ গ'লে খুটিব মাকে খুটিব মোক একো নকয় মোক চিনি পাই যে কেনেকুৱা কৰিছে তথাপিতো ঘৰৰ মানুহলে ভয় কম অকণমান চিনি পায় ঘৰৰ মানুহ কম কৰে ভয় আকৌ এইপিনে চক গাইছে এইপিনে প্লুটি ওলাই আহিলে অ' প্লুটি কেলৈ ওলাই আহিলি নাপায় এইবোৰ খাব নালাগে লেতেৰা যা এইবোৰ নাখায় যা দে আমাৰ এহেঁতি কথা কিন্তু শুনে আকৌ দেই ভিতৰত বুলি কলত গাইছ দেখিলে নে কেনেকে সোমাই গ'ল ধুনীয়াকে ভিতৰলৈ গুচি গ'ল এইপিনে গাইছ চক এতিয়া এটা থাকে মুৰ্গী আহি আছে চাওক
হেৰি হয় চব নাহে মানে ডাঙৰকেইটা খুটে নাই ভয় কৰে ভয় কৰে সেইটো কাৰণে চব নাহে আকৌ ডাঙৰকেইটা খুটি দিয়ে যে সেই ডাঙৰকে বেছি খুটে এই পিনবা আহিছে এইবোৰ আহিছে এটা এটাকে এনেকুৱা মতা 3টা আছে এনেকুৱা ৰঙা মতা ৰঙা মতা 3টা আছে এইটো এটা আৰু এটা হাতৰ মতা এনেকুৱা আৰু এটা আছে নহয় ডাঙৰটো নিচিনা আৰু এটা আছে এনেকুৱা এইটো সহায় কৰে আমাৰ এতিয়া এইকেইটাতে বহুত হেৰি আছে যথেষ্টখিনি সহায় কৰে এনেকুৱা লোকেল মুৰ্গী পুহিবলৈ এতিয়া আমাৰ কণীতে কিমান পইচা পাওঁ ডিম বিকি আকৌ এতিয়া নিউজত পাৰিলে ডাঙৰ ডাঙৰ কেইটামান বিকিম তাৰমানে আপুনি সেই কাষ্টমাৰ ক'লে ক'ব ডাঙৰ সৰু এয়া বহুতখিনি আছে নহয় দেখিছে নাই এয়া অলপমান দি দিম বিহুলে নিউজলৈ কোনোবাই নিলে নিব আধাখিনি আহিবলৈ আছে এনেকুৱা আছে এতিয়া মানে অলপমান কমাব লাগিব নহ'লে বেছি হৈ গ'লে কাজিয়াটো বেছি হৈ যায় যে মতা মুৰ্গী সেইকাৰণে বিহু আৰু এয়া নিউজত কোনোবাই বিচাৰিলে দি দিম নাই এইটো এটা বৰ ডাঙৰ সহায় আকৌ কাৰণ এইকেইটা পুহিছোঁ কাৰণেহে সেইকেইটা পইচা ওলাই আছে আমাৰ এতিয়া ডিমতে কিমান পইচা ওলায় ডিমতে ওলাই এতিয়া ডিম দিব পৰা হৈ আছে নহয় কাৰোবাক লাগে যদি দিব লাগিব আৰু গাইজ আমি আহি এয়া ঘৰ সোমালোহি মানে আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম